এইবিলাক মানে অসমৰ বজাৰ দখল কৰিব দেই না। হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত আহিছোঁ মই। মানে কি কয়, আজি খেতিডৰাৰ মাজলৈ আহিছোঁ। আচলতে মোৰ খেতি নহয় দেই, এইটো মানে ইয়াৰে স্থানীয় লোক এজনৰ, আৰু ইয়াতে ধুনীয়া ধুনীয়াকৈ কিবা কিবি খেতি কৰিছে। চাওক এয়া চাওক, সুন্দৰকৈ ৰঙালাও খেতি কৰিছে। তাৰ মাজে মাজে পাতল পাতলকৈ লগাইছে মাকৈ। ৰঙালাও লগা নাই জানো? লাগিছে ন? লাগিছে। ছাৰ, ৰঙালাও ধুনীয়াকৈ সেউজীয়া হৈ আছে। এনেই এই ৰঙালাওবিলাক যদি মানে পুৰঠ হৈ আহে, বহু দিনলৈ যতনাই ৰাখিব পাৰি, পিছত পাচলি হিচাপে আমি খাবলৈ পাৰোঁ। ধুনীয়া ৰঙালাও হৈছে। এইয়া চাওক, সৰু সৰুকৈ এইয়া ৰঙালাও ন? ৰঙালাওৰ ফুল। ৰঙালাও আৰু ক'ত আছে? ইয়া ইমান ধুনীয়াকৈ লাগিছে না? ইমান ধুনীয়া কলি। বা চাওক না, এইবিধ আচলতে এক প্ৰকাৰ লতা জাতীয় উদ্ভিদ। লতা জাতীয় উদ্ভিদ, আৰু মানে বাৰিষা খৰালি মানে দুই এটা সময়তে পোৱা যায় না? ঠিকে আছে। আৰু এইবিলাকতো আমি আগৰে পৰা খায়ে আহিছোঁ। আমি শাক হিচাপে খাব পাৰোঁ, আৰু শাক হিচাপে খালে আমাৰ বহুত মজা হয়। মজা ন? আমি বহুত বিভিন্ন ধৰণৰ ভিটামিন পাব পাৰি। ৰঙালাওৰ ফুলবোৰ আমি শাক হিচাপে খাব পাৰোঁ। এই কিবাৰ পৰা আমাৰ এই ৰঙালাওৰ হালধীয়া ফুলৰ পৰা মানুহৰ পাচন শক্তিটো কিবা শক্তিশালী হয়, আৰু ৰোগ নিৰাময় ক্ষমতাটো বৃদ্ধি কৰে। লগতে আমাৰ সচৰাচৰ চৰ্দি কাহ, এই চৰ্দি কাহবোৰ এই ৰঙালাওৰ হালধীয়া ফুলটো আমি শাক হিচাপে খালে আমাৰ চৰ্দি কাহ ভাল হয়। আপুনি আজি এটা বহুত ভাল কথা ক'লে। মানে আমি লাওহে খাওঁ সাধাৰণতে, বা লাওৰ আগ বা পাত, কোমল পাতবিলাক খোৱা হয়, কিন্তু এই ফুলটোও যে মানে ভাজি খাবলৈ পাৰি, বা সেই মানে ফুলটোৱে যে কিমান উপকাৰী, অকল সোৱাদেইটো নহয়, ইয়াৰ গুণো আছে, ঔষধি গুণ আছে। সেইটোৰ পৰা এটা ভাল কথা শিকিলোঁ। আপুনিতো এনেকুৱা ধৰণৰ খেতি বহুত দিনৰ পৰাই দেখি আহিছোঁ। ভালে লাগে। মানে এতিয়া গম পালোঁ, ৰঙালাওটো চব্জি হিচাপে খাব পাৰি। বিৰাট সোৱাদযুক্ত, দেহৰ মেদ মানে কমাই দিয়ে। তাৰপিছত ফুলটোও আমি হেৰি হিচাপে খাব পাৰোঁ, ভাজি হিচাপে খাব পাৰোঁ, পাতটোও খাব পাৰোঁ। ফুলটোৰ পৰা কি হয়, বিভিন্ন ধৰণৰ সৰু হাৰা, চৰ্দি কাহ এইবোৰ, আৰু পাচন শক্তিটো বৃদ্ধি কৰে, শক্তিশালী কৰে। এই ৰঙালাওৰ গুটিটো খালে আমাৰ কি হয়, প্ৰটিন, আমাৰ প্ৰটিনৰ, যিসকলৰ প্ৰটিনৰ অভাৱ, ইহঁতে মানে ৰঙালাওৰ গুটিটো খালে প্ৰটিনটো বৃদ্ধি হয়। আপুনিতো স্বাস্থ্যৱান মানুহ, আপোনাৰ প্ৰটিনৰ অভাৱ নাই, কিন্তু মোৰ অলপ প্ৰটিনৰ অভাৱ আছে দেই, মই খাব লাগিব। এই গুটিটো কেনেকৈ খাব পাৰি? এইটো আমি ভাজি খাব পাৰি, ভাজিও খাব পাৰি। ভাজি খোৱাটো বেছি বেষ্ট, একদম বহুত টেষ্টি আছে। যদি কাৰোবাৰ যদি প্ৰটিনৰ অলপ অভাৱ হৈছে, তেতিয়াহ'লে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰঙালাওৰ গুটি খাওক। ৰঙালাওৰ গুটি খালে প্ৰটিন বৃদ্ধি হ'ব। প্ৰটিন বৃদ্ধি হ'লে আমাৰ স্বাস্থ্যটো ভালে থাকিব। ৰঙালাওৰ যদি গুটি খাওঁ, তেতিয়াহ'লে আমাৰ এই প্ৰটিন বৃদ্ধি হোৱাৰ লগতে আমাৰ হাৰ্ট যিটো প্ৰব্লেম, আজিকালি মানুহৰ অঘনাই হৈ থাকে, হাৰ্টৰ প্ৰব্লেম হৈছে, যে ৰঙালাওৰ গুটি যদি আমি ভাজি খাওঁ, তেতিয়াহ'লে আমাৰ হাৰ্টৰ প্ৰব্লেমটো দূৰ হয়। মুঠতে এতিয়া বুজি পালোঁ, অকল চব্জি হিচাপে সোৱাদটোৱেই নহয়, ই এবিধ মানে পুষ্টিকৰ খাদ্য, লগতে ঔষধি গুণযুক্ত খাদ্য। ধুনীয়া দেই। বন্ধুসকল, গম পালেনে ৰঙালাও কিমান উপকাৰী? আমি মানে বেছিকৈ খালেতো কিবা নহয় কিবা ওলোটা ইফেক্ট হ'বই, কিন্তু মানে নিয়মিতভাৱে খালে একো ক্ষতি নাই, হয়নে? ঠিক আছে। আমি এতিয়া বহুতে ৰঙালাও আমনি পাওঁ নহয় খাবলৈ, বা ৰঙালাও খাবলৈ ইচ্ছা নকৰোঁ। যিখিনি পাৰে মানে আমি খাব লাগিব। আমি এই চব শাক পাচলিৰে কি আছে, ঔষধি গুণ আছেই, মাত্ৰ আমি এইবিলাক মনোযোগেৰে খাম। মনোযোগেৰে খালে বা
ভালকৈ খালে ইয়াৰ পৰা আমি যিখিনি পাব লগা আছে সম্পূৰ্ণৰূপে পাম আৰু লগতে আমি ৰঙালাওৰ খেতি কৰি আমি আৰ্থিকভাৱে বহুত স্বাৱলম্বী হ'ব পাৰোঁ ৰঙালাওৰ দাম 50 টকা আজিকালি 80 টকা এনেকৈ হৈছে আমি মানে ঔষধি গুণটো আছেই লগতে আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব শিক্ষিত নিবনুৱাসকলে স্বাৱলম্বী হ'ব পাৰে হয় যিসকলৰ মাটি বাৰী আছে বা এনেকৈ খেতি বাতি কৰাৰ কি আছে সুবিধা আছে এই মানে এইবিলাক খেতি কৰিব লাগে ভাল ভাল ৰাজ্যবিলাকত খেতি কৰি স্বাৱলম্বী হৈছে যিখন দেশত মানে নে কি কয় যিখন দেশত খেতি নাই সেইখনত মানে কি হয় আৰ্থিক দিশত দুৰ্বল হয় বেলেগৰ পৰা বেলেগ ৰাজ্যৰ পৰা বা বেলেগ দেশৰ পৰা কি কয় এইবিলাক আমদানি ৰপ্তানি মানে ইফাল সিফাল কৰিব লগা হয় যাৰ খেতিয়ক মানে অন্নদাতা যদি খেতিয়ক নাথাকে আমি কেনেকৈ কাম দেশখন কেনেকৈ চলিব সেইকাৰণে খেতিয়কৰ বহুত প্ৰয়োজন এই যেনেকৈ আমাৰ ৰাষ্ট্ৰ এখন দুৰ্বৃত্ত বা শত্ৰুৰ পৰা বচাবলৈ সৈনিক লাগে তেনেকৈ আমাৰ সৈনিকৰ যেনেকুৱা প্ৰয়োজন খেতিয়কৰো তেনেকুৱাই প্ৰয়োজন হয়নে সঁচাই ভাল লাগিছে আপুনি এইবিলাক পৰিৱেশ দেখি থাকে মোকো আজি দেখুৱাবলৈ লৈ আহিলে বিৰাট ভাল লাগিছে বা ধুনীয়া হৈ আছে না এইবিলাক মানে মাটিত বগোৱা ৰঙালাও ন আমাৰ সিফালেতো মানে হেৰিতহে বেছি কি কয় বাঁহেৰে আমাৰ চানি দি পেলাই কৰে এই দেখিছে এইবিলাক ধুনীয়া পুৰা সেউজীয়া হৈ আছে বহুত কৰিছে চাওক বন্ধুসকল ধুনীয়াকৈ ৰঙালাও খেতি কৰিছে এবাৰ লগাইছে একো কৰিবলগীয়া নাই ন এইবিলাক মানে বাৰে বাৰে কষ্ট কৰি থাকিবলগীয়া খেতি নহয় মাটিটো অৱশ্যে পলসুৱা ইয়াতে মাটি হ'লে বেছি ভাল ইয়াতে ক'ৰবাত এটা ডাঙৰ ৰঙালাও দেখিছিলোঁ এইটো এটা চাওক এইটো আৰু এইফালে এটা আছে এইটো এটা লাগিছে মানে একো কৰিব লগা নাই কোনো চুৰো নকৰে ন ইয়াতে সকলোৰে খেতি আছে চাওক এইফালে আছে জলকীয়া আপোনাৰ লগত খেতি ৰঙালাওৰ খেতি চাবলৈ পাই বহুত ভাল লাগিলে আৰু আহিব হয় নিশ্চয় ৰঙালাও খেতি চাবৰ কাৰণে আহিব পাৰে আমি সবকে স্বাগতম জনাইছোঁ যে আহক ৰঙালাওৰ খেতি চাওক আৰু শিকি যাওক যে আৰ্থিকভাৱে আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ কিন্তু এটা অনুৰোধ থাকিল যেতিয়া ৰঙালাও পকিব পকা ৰঙালাওবিলাকতো বহুত দিনলৈকে থাকে আমি নখোৱা বা বিভিন্ন ধৰণৰ কি ঘৰত সৰু সুৰা অনুষ্ঠান পাতিলে এইবিলাক আমি পাচলি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ অনুৰোধ থাকিল এটা ডাঙৰ ৰঙালাও ৰাখি থবা ঠিক আছে ৰাখি থওঁ ঠিক আছে বন্ধুসকল আজিলৈ বাই বাই বাই